নমস্কাৰ দৰ্শকসকল, কি খবৰ? যথেষ্টদিন পলমৰ পিছত আমি পুনৰ আজি আপোনালোকৰ মাজত মই উপস্থিত হৈছোঁ। মই শৰৎ দাস আৰু আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল শৰৎ দাস মিউজিক প্ৰডাকশ্যন চেনেল। সুখবৰ, অতিশয় সুখবৰ। আজি আপোনালোকৰ মাজলৈ এটা লৈ আহিছোঁ, অতি এটা গুৰুত্বপূৰ্ণ সুখবৰ লৈ আপোনালোকৰ মাজত মই উপস্থিত হৈছোঁহি। তো দৰ্শকসকল, স্পেচিয়েলি আমাৰ যিসকল এডি প্ৰডাকশ্যন গ্ৰুপত কাম কৰিছিলে তেওঁলোকৰ পৰা অতি এটা ভাল খবৰ লৈ আপোনালোকৰ মাজত আহিছিলোঁ। তেওঁলোকে ভাবিছে কেতিয়া পাম আমাৰ সুখবৰটি, কেতিয়াকৈ পাম এটা সুখবৰ, ভাল খবৰ, অৰ্থাৎ ভাল খবৰটোনো কি সেইটোতো জানিবলৈ ইচ্ছা কৰক। তো ভাল খবৰটো হৈছে এইটো, যিহেতু আমাৰ আজি কিছুদিনৰ ওপৰত, অৰ্থাৎ আজি দুমাহ পূৰ্বে এটি লাগি থকা হৈছিলে, ওতঃপ্ৰোতভাৱে আমি কাম কৰি থকা হৈছে দুমাহ দিন। নিৰিবিলি জোনাক ৰাতি শীৰ্ষক যিটো এলবাম, নিবিড় পৰশৰ নিৰিবিলি জোনাক ৰাতি যিটো এলবাম আছে, সেই এলবামটোৰ যিটো গীত আছে টাইটেল ছংছ, চ' সেই গীতটো আমাৰ কৰি বৰ্তমান শেষ হৈছেগৈ, সম্পূৰ্ণ হৈছেগৈ। গতিকে তেওঁলোকে প্ৰত্যেকে ভাবিছে বা আপোনালোকে ৱেইট কৰি আছে, অপেক্ষা কৰি আছে যে আমাৰ গীতটো কেতিয়াকৈ ৰিলিজ হ'ব, কেতিয়াকৈ ৰিলিজ হ'ব। গতিকে তেওঁলোকৰ বাবে অতি সুখবৰ এইটো যে তেওঁলোকৰ গীতটো কেতিয়াকৈ ৰিলিজ হ'ব। নিৰিবিলি জোনাক ৰাতি জোনামণি চন্দ্ৰমাৰে কিৰণ। তো বন্ধুসকল, তো দেৰি নকৰি তেওঁলোকৰ বাবে সকলোৰে বাবে এইটো মই সুখবৰটো মই জনাই দিছোঁ। আমাৰ যিটো নিৰিবিলি জোনাক ৰাতি শীৰ্ষক গীতটো আছিলে, সেই গীতটো আমাৰ 17 ফেব্ৰুৱাৰীত আমাৰ ৰিলিজ দিয়া হ'ব। তো আশা কৰিছোঁ আমাৰ সেই গীতটো আপোনালোকে অতি আদৰ সাদৰে মৰমেৰে আঁকোৱালি ল'ব বুলি। গীতটো চাব আপোনালোকে। গীতটোত আপোনাৰ মই কৰিঅ'গ্ৰাফি কৰিছোঁ, ভিডিঅ' ডিৰেকশ্যনৰ কৰিঅ'গ্ৰাফি মই কৰিছোঁ, আৰু মেকআপ কৰিছে আমাৰ অনিতা দাস আৰু মেৰি কছাৰী বুলি, আৰু কেমেৰাত কৈছে মাখন শইকীয়া। তো তেওঁলোকৰ সহযোগত আমি গীতটো কৰা হৈছিলে। তো দৰ্শকসকল, তো অপেক্ষা কৰক 17 ফেব্ৰুৱাৰীলৈ। 17 ফেব্ৰুৱাৰীত আমাৰ গীতটো ৰিলিজ দিয়া হ'ব। চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি ল'ব অতি সোনকালে। যেতিয়াই আমাৰ ভিডিঅ'টো আপলোড দিয়া হ'ব তাৰ অতি সোনকালে আপোনালোকৰ মাজত ভিডিঅ'টো ন'টিফিকেশ্যনৰ মেছেজ পাবৰ কাৰণে, চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই ডিছক্ৰিপশ্যনত চেনেলটোৰ লিংকটো দি দিম। তো আপোনালোকে সেই লিংকত গৈ পেলাই আপোনালোকে ছাবস্ক্ৰাইব কৰিব। প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাৰ ফলত আমাৰ ন'টিফিকেশ্যনখিনি পাই থাকিব। যেতিয়া আমাৰ যিকোনো ধৰণৰ ভিডিঅ' আপলোড কৰা হয় তেতিয়া আপোনালোকে ন'টিফিকেশ্যন মেছেজটো পাই থাকিব। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ।